নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি দুটা টপিকত ডিছকাছ কৰিম প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ 2.0 ভাৰ্জনটোৰ কথা কি কৈছে আৰু সেকেন্ডলি আমি তেওঁৰ আন এটা ষ্টেটমেণ্টৰ কথা ডিছকাছ কৰিম তেওঁ কৈছে যে তেওঁ অসমৰ 50% কংগ্ৰেছ চলাই আছে সো আহক আমি ফাৰ্ষ্ট টপিকটো ডিছকাছ কৰোঁ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সেকেন্ড ভাৰ্জন অফ অৰুণোদয় লঞ্চ কৰে ৰাজ্য চৰকাৰৰ এই আঁচনিয়ে আৰ্থিকভাৱে বঞ্চিত পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্য ৰাখে নেশ্যনেল কেপিটেলৰ আসাম হাউচৰ চৌহদত অনুষ্ঠিত চেৰেমনিয়েল লঞ্চত ভাষণ দি শৰ্মাই অৰুণোদয়ক ৰাজ্যখনৰ ইতিহাসৰ সৰ্ববৃহৎ সামাজিক খণ্ডৰ আঁচনি বুলি অভিহিত কৰে যিখনে ৰাজ্যৰ লাখ লাখ লোকৰ জীৱনক ট্ৰান্সফাৰ কৰাৰ কেপাচিটি ৰাখে তেওঁ কৈছে যে এই ছ'চিয়েল ছেক্টৰৰ ফাৰ্ষ্ট ফেজৰ স্কিমৰ অধীনত প্ৰায় 17 লাখ মহিলাই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পদ্ধতিৰে প্ৰতি মাহৰ 10 তাৰিখে 1250 ৰুপিজ ধন লাভ কৰি আহিছে আৰু এতিয়া পৰা আৰু 10.5 লাখ নিউ বেনিফিচিয়াৰিজ এড হলে টোটাল 27 লাখ প্লাস বেনিফিচিয়াৰিজ হ'ব ৰাজ্যৰ দুখীয়া পৰিয়ালসমূহে মিনিমাম 1250 ৰুপিজ গ্যাৰেণ্টি পাব তেওঁ আৰু কয় যে 2023 চনৰ এপ্ৰিল মাহৰ পৰা দীনদয়াল দিব্যাংগন পেঞ্চন যোজনা আৰু ইন্দিৰা মেৰী উইডো পেঞ্চন স্কিমৰ বৰ্তমানৰ সকলো বেনিফিচিয়াৰিজক অৰুণোদয় 2.0 ৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় স্কিমৰ অধীনত দিব্যাংগন আৰু ট্ৰান্সজেণ্ডাৰকো অন্তৰ্ভুক্ত কৰা হ'ব কাৰোবাৰ ঘৰৰ সদস্য যদি ডৱাৰ্ফ অৰ্থাৎ বাওনা হয় বা চেৰেব্ৰেল পেলচি থেলাছেমিয়া হেমোফিলিয়া ইত্যাদিৰ দৰে অৱস্থাত ভুগি আছে তেওঁলোককো অৰুণোদয় স্কিমৰ অন্তৰ্ভুক্ত কৰা হ'ব ষ্টেট গভৰ্ণমেণ্টৰ মতে অৰুণোদয় মন্থৰ আণ্ডাৰত কৰা এক সাৰ্ভেৰ ভিত্তিত অৰুণোদয়ৰ অধীনত প্ৰায় 2.75 লাখ বেনিফিচিয়াৰিজক এলিজিবল বেনিফিচিয়াৰিজ অৰ্থাৎ যোগ্য হিতাধিকাৰীৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল কাৰণ কিছুমানৰ মৃত্যু হোৱাৰ লগতে আন কিছুমান স্কিমৰ বাবে অযোগ্য বুলি ধৰা পৰিছিল এতিয়া আমি সেকেন্ড টপিকটোৰ ওপৰত ডিছকাছ কৰিম আইৰন 50% অফ কংগ্ৰেছ ইন আসাম হিমন্ত বিশ্ব শৰ্মাই কৈছে এয়া ইণ্ডিয়া টুডেৰ আৰ্টিকল হয় আসামৰ চিফ মিনিষ্টাৰ হিমন্তই দাবী কৰে যে তেওঁ নিজৰ ৰাজ্যত কংগ্ৰেছৰ 50% চলাই আছে আৰু এক্সপ্লেইন কৰি তেওঁ কয় যে কংগ্ৰেছৰ বহু নেতা তেওঁৰ বন্ধু আৰু তেওঁলোকে তেওঁৰ ওচৰত এডভাইচ বিচাৰি আহে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট টাউন হলত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ 22 ইয়াৰ্ছ কংগ্ৰেছত কটালে গতিকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলেও তেওঁলোকৰ সৈতে ৰিলেশ্যনছ এৰাতিত শেষ হৈ নাযায় তেওঁৰ ইমানবোৰ বন্ধু বান্ধৱী আৰু যুৱক যুৱতী আছে যাক তেওঁ পলিটিক্সত আনিছে তেওঁলোকে এডভাইচ বিচাৰি আহে আৰু তাৰ বিনিময়ত পইচা লোৱা নহয় কংগ্ৰেছ লিডাৰ ৰাহুল গান্ধীৰ চলি থকা ভাৰত জোড়ো যাত্ৰাৰ সন্দৰ্ভত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে যিকোনো নিৰ্বাচনত প্ৰধান বিৰোধীৰ কথা ক'বই লাগিব নেকি আসামত বৰ্তমান ইলেকশ্যন নাই গতিকে ৰাহুল গান্ধীৰ কথা কিয় ক'ম হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে তেওঁলোকে অসমত ভাৰত জোড়ো যাত্ৰা কৰিব লাগে আমি মহাৰাষ্ট্ৰৰ মন্ত্ৰীসকলক যেনেদৰে নিৰাপত্তা দিছোঁ সেইদৰে আমি তেওঁলোককো নিৰাপত্তা দিম মিষ্টাৰ খাৰ্গেও আহি আছে আমি তেওঁকো সিকিউৰিটি দিম অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই গ্ৰেণ্ড অল পাৰ্টিক সমালোচনা কৰি কয় যে 9 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ইণ্ডিয়া আৰু চাইনাৰ ক্লেশক লৈ সংসদত হুলস্থুলৰ সৃষ্টি কৰিব বিচাৰিছে তাৰোপৰি তেওঁ কয় যে এই টপিকটো আৰু বেছি ডিছকাছ কৰা উচিত নহয় আৰু ৰাজহুৱা স্থানত ডিবেট হ'ব নালাগে এই ডিবেট মুকলি কৰি দিয়াটো তেওঁ উচিত নাভাবে কাৰণ এইবোৰ ডিছকাছ কৰিলে পাব্লিকলি চাইনিজবোৰেও ডিবেটবোৰ ইনস্পেক্ট কৰিব আৰু এই ডিছকাশ্যনৰ ভিত্তিত চাইনিজবোৰে নিউ ষ্ট্ৰেটেজি বনাব এনে গুৰুত্বপূৰ্ণ সময়ত ইটছ বেটাৰ ফৰ দ্য অপজিশ্যন যে আমি আমাৰ সেনাৰ সৈতে সদায় আছোঁ বুলি ওৱান লাইনাৰ কৈ ডিবেট সামৰোঁ টাৱাং ছেক্টৰৰ সংঘৰ্ষ পোহৰলৈ অহাৰ পিছৰে পৰা এটা ডাঙৰ পলিটিকেল ইছ্যুত পৰিণত হৈছে কংগ্ৰেছে ট্ৰুথ লুকাই ৰখাৰ অভিযোগ উত্থাপন কৰি সংসদৰ দুয়োটা সদনত ৱাকআউট কৰে কংগ্ৰেছ অপজিশ্যনে কয় ৰাজনাথ সিঙৰ ইণ্ডিয়া চাইনা বৰ্ডাৰ ক্লেশক লৈ পাৰ্লিয়ামেণ্টত দিয়া ষ্টেটমেণ্ট ইনকমপ্লিট হয় আৰু ডিমাণ্ড কৰে যাতে গভৰ্ণমেণ্টে এই ইছ্যুটো পাৰ্লিয়ামেণ্টত ভালকৈ ডিছকাছ কৰে সো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব